নমস্কাৰ বন্ধুসকল অন্য এটা ভিডিঅ'ত আপোনাক স্বাগতম জনাইছোঁ। মই আছোঁ তিনিচুকীয়াত। আমি গৈ আছোঁ মানে আজি গুৱাহাটীত, তিনিচুকীয়াত গুৱাহাটীত কেনেকুৱা জাৰ্ণি আপোনাক মই জনাই যাম। খেজুৰগুৰি পালোহি, এই নতুন ষ্টেচন ৰেলৱে ষ্টেচন ৰেলৱে ষ্টেচন। টিকেটটো এবাৰ ঘাচকৈ কাটি থওঁ আমি টিকেটটো কাটো মানে হেৰিয়ত কাটি থওঁ, দাখন লাইছোঁ টিকেট দাখন লাইছোঁ টিকেটটো কাটিবলৈ। ভাতটো খাবলৈ সোমাই গ'ল, এইটো ভাত আহি গ'ল, চিকেন লগত আহি গ'ল। এই ৰাইকছকেইটা ভাত খাই এই দুটা ৰাইকছৰ বংশ হয়। এইটো চাহ পানী ঠাণ্ডা পানী। বৰ্তমান মই উঠি গ'লোঁ লেলত উঠি গ'লোঁ। বৰ্তমান আমি উঠি গ'লোঁ লেলত। এতিয়া আমি গৈ আছোঁ গুৱাহাটী। আপোনালোকে হিন্দীত কি কয় যে এইটো গৈ থাকিব, হিন্দীত কি কয় চাই থাকিবতো। देखते हैं ना आप लोग देखते रहना मैं यूट्यूब चैनल को, इसके मत करना। हम लोग भूख लगता है लेकिन खाना नहीं मिलता है। खाना खा दिया है कुकरा मांस से, लेकिन लोकल मुर्गी से खा दिया है, लेकिन और भूख लगता है नहीं। रेलवे स्टेशन বাছত গৈ আছোঁ ক'লে দিছপুৰ, আমাৰ ৰাজধানীলৈ গৈ আছোঁ। পাই গ'লোঁ গুৱাহাটীৰ লাষ্ট গেট, দিছপুৰৰ লাষ্ট গেট পাই গ'লি। মোৰ পিছফালে আছে দিছপুৰৰ লাষ্ট গেটখন। আৰু এতিয়া আমি অলপ যাব লাগে, ইয়াৰ পৰা অকণমান মানে কিবা এটা মানে অফিচত যাওঁ, অলপ যাব লাগিব, এপেজ যাব লাগিব। এতিয়া টমটম নহ'লে এপেজ গৈ থাকিম। আপোনাৰ চাই এটা বনাই ৰহি মেৰা চিনেমা। বৰ্তমান খাই আছোঁ গুৱাহাটীত আলি কিনাৰত। বন্ধুসকল গুৱাহাটীত মানে এটা বস্তু এটা বিচাৰি গৈছিলোঁ মানে, বহুত ট্ৰফিক ওলোৱা মানে লেট্ৰিনটো বিচাৰি গৈছিলোঁ। লেট্ৰিন মানে অলপ লেট্ৰিন কৰিবলৈ বিচাৰি গৈছিলোঁ, লেট্ৰিন এটা। বহুত ট্ৰফিক পাই গ'লোঁ লেট্ৰিন। তাৰপৰা সেই লেট্ৰিন পালোঁ, মজাকৈ লেট্ৰিন কৰিলোঁ। 30 টকাকৈ ভাত চাত খাই কেনে এতিয়া এইবিলাক মছজিদৰ ওচৰত আছে, সেইবিলাক মছজিদ আছে। খাই গ'লোঁ সি ফেঞ্চি বজাৰ, ফেঞ্চি পাৰ্ক, কি ধুনীয়া পৰিৱেশ। এইটো ৰজাদুৱাৰ ঘাট। আমি এতিয়া জাহাজত উঠিম, জাহাজখন আপোনাক দেখুৱাম উঠি কেনে। ওপৰত জাহাজ বঢ়িয়া। লাচিতৰ মূৰ্তি আছে, আপোনাক দেখাব নোৱাৰিলোঁ লাচিতৰ মূৰ্তিটো। আপোনাক দেখাই দিওঁ আপোনালোকক। আপোনাৰ গৈ আছোঁ আমি জাহাজত উঠিবলৈ, বৰ্তমান গৈ আছোঁ জাহাজত উঠিমেই আজি। তো নেক্সট ভিডিঅ'টোত আপোনালোকে চাবলৈ নাপাৰিব, যিটো মোৰ নেক্সট ভিডিঅ' আহিবলগীয়া আছে। সেইটো ভিডিঅ'টো মই গুৱাহাটী সম্পূৰ্ণকৈ দিয়া আছে গুৱাহাটীখন। তো ক'ত গৈছিলোঁ আমি, মন্দিৰ কিমানটা মন্দিৰ গ'লোঁ, চব সম্পূৰ্ণকৈ দিয়া আছে, আপোনালোকে চাবলৈ নাপাহৰিব। তো গুৱাহাটী ট্ৰিপটো মই ইমানৰ পৰা সামৰণি মাৰি বিচাৰিছোঁ বন্ধুসকল। তো আপোনালোকে চাই আছে, যিসকল বন্ধুসকলে চাই আছে বহুত বহুত ধন্যবাদ থাকিল তেওঁলোকলৈ। আজি মই জাহাজত উঠি মেলি চব পাক কৰি দেখালোঁ। খালি আপোনালোকক বেলেগ এটা যাম মন্দিৰ আছে বোলে সাগৰৰ মাজত, মানে নদীৰ মাজত মন্দিৰ আছে, এইটো দেখাবলৈ দেওবাৰ মানে কোনোবা ছুটি পালে মানে নিশ্চয় দেখাবলৈ চেষ্টা কৰিম আপোনালোকক। আজিলৈ ধন্যবাদ, বাই বাই। মোৰ চেনেলটো নতুন আহিছে, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, শ্বেয়াৰ কৰিব নাপাহৰিব। ধন্যবাদ।